হেল্ল' গাইজ, তোমালোকেও যদি ড্ৰিম 11 অসমত খেলিবলৈ বিচৰা তেনেহ'লে আজিৰ এই ভিডিঅ'টো চাই তোমালোকে 100% ড্ৰিম 11 অসমত খেলিবলৈ পাৰিবা। ড্ৰিম 11 অসমত খেলিবলৈ তোমালোকে প্ৰথমে তোমালোকৰ নিজৰ ড্ৰিম 11 এপ্লিকেশ্যনটো আনষ্টল কৰি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত যোনটো ড্ৰিম 11 এপ্লিকেশ্যনৰ লিংক আছে তাৰ পৰা তোমালোকে ডাউনলোড কৰি পেলাই অ'পেন কৰা। তোমালোকে স্ক্ৰীনত দেখি আছা যে মই ড্ৰিম 11ত কণ্টেষ্ট লগোৱা আছে, মানে মই ড্ৰিম 11টো অসমত খেলি আছোঁ। তোমালোকৰ ফাৰ্ষ্ট কাম হৈছে তোমালোকে নিজৰ ড্ৰিম 11 এপ্লিকেশ্যনটো আনষ্টল কৰি দিয়া। তাৰ পাছত তোমালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিবা। এপটোৰ নাম হৈছে GPS এমুলেটাৰ। এপটো ডাউনলোড কৰাৰ পাছত তোমালোকে নিজৰ মোবাইল ছেটিংছত যাবা। তাৰ পাছত তোমালোকে চাৰ্চ কৰিবা এবাউট ফোন বুলি চাৰ্চ কৰাৰ পাছত তোমালোকে ভাৰ্জনত ক্লিক কৰিবা। তাৰ পাছত বিল্ড নম্বৰত 6-7 বাৰমান একেৰাহে ক্লিক কৰিবা। এইখিনি কৰাৰ পাছত তোমালোকে আকৌ চাৰ্চ কৰিবা চিলেক্ট মোক লোকেশ্যন বুলি। চিলেক্ট মোক লোকেশ্যন চাৰ্চ কৰাৰ পাছত তোমালোকৰ অপশ্যন এটা থাকিব, সেই তাত ক্লিক কৰি দিবা। ক্লিক কৰি পেলাই GPS এমুলেটাৰ যে তোমালোকে ডাউনলোড কৰিছিলা প্লে ষ্ট'ৰৰ পৰা, সেই এপটোত ক্লিক কৰি দিবা। তাৰ পাছত তোমালোকে GPS এমুলেটাৰ এপটো অন কৰিবা। অন কৰি পেলাই তোমালোকে ড্ৰিম 11 খেলিব পৰা এখন ষ্টেট চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ লগে লগে তোমালোকক সেই জেগাটোৰ লোকেশ্যনলৈকে লৈ যাব। তাৰপিছত তোমালোকে লোকেশ্যন বাটনটো ক্লিক কৰি দিবা। এতিয়া তোমালোকক মই ড্ৰিম 11ত পইচা এড কৰা দেখাই দিম। তোমালোকে স্ক্ৰীনত চাব পাৰা মই এড মানিত ক্লিক কৰিছোঁ আৰু 5 টকা এটা এড কৰি তোমালোকক দেখাম। স্ক্ৰীনটো ক'লা হৈ গৈছে কাৰণ মই এতিয়া যিহেতু বেংকৰ লগত কানেক্ট আছে সেইকাৰণে স্ক্ৰীনটো অলপ ক'লা হৈ গৈছে। তোমালোকৰ চকুৰ আগতে মই ড্ৰিম 11ত 5 টকা এটা ডিপ'জিট কৰি দিলোঁ আৰু তোমালোকে পইচাটো ডিপ'জিট কৰিবলৈ GPS এমুলেটাৰ অন থাকিব লাগিব। এতিয়া মই তোমালোকক মোৰ ড্ৰিম 11ৰ উইনিংবোৰ দেখাম। তোমালোকে স্ক্ৰীনত দেখিব পাৰি আছা মই ডেইলি ড্ৰিম 11ত মেচ খেলোঁ, ডেইলি উইনিং কৰোঁ আৰু এইটোৱে দেখালোঁ কাৰণ তোমালোকে যাতে বিশ্বাস কৰা যে ড্ৰিম 11 অসমত খেলিব পাৰে বুলি। আৰু তোমালোকে ড্ৰিম 11ত অসমৰ এড্ৰেছ নিদিবা। তোমালোকে স্ক্ৰীনত দেখি থকা দৰে মই যিহেতু তামিলনাডুৰ এড্ৰেছ দিছোঁ, তোমালোকেও ড্ৰিম 11 খেলিব পৰা এখন ষ্টেটৰ এড্ৰেছ দি দিবা। আৰু যোনখন ষ্টেটেই দিবা তাৰ চিটি, তাৰ এড্ৰেছ, তাৰ পিনক'ড সকলোখিনি এখন ষ্টেটৰে হ'ব লাগিব। আৰু তোমালোকে নিজৰ বেংক একাউণ্টটো এড কৰোঁতে IFSC কোডটো তোমালোকে অসমৰ নিদিবা। যোনখন ষ্টেটৰে তোমালোকে এড্ৰেছ দিছা সেইখন ষ্টেটৰে তোমালোকে IFSC কোডটো দি দিবা। IFSC কোড ওলাবলৈ তোমালোকে যোনখন ষ্টেটৰে ওলাবা সেইখন ষ্টেটৰ IFSC কোডটো লিখি যি বেংক আছে সেই বেংকৰ নামটো লিখি দিবা। স্ক্ৰীনত দেখা দৰে তোমালোকৰ যদি ইণ্ডিয়ান বেংক, SBI যি বেংকে আছে লাষ্টত বেংকৰ নামটো লিখি দিবা। তাৰপিছত তোমালোকৰ IFSC কোডবোৰ আহি যাব। এইখিনিয়ে কৰিব লাগে আৰু বেছি একো কৰিব নালাগে। এই কামখিনি কৰাৰ পাছত তোমালোকে ড্ৰিম 11 অসমত 100% খেলিবলৈ পাৰিবা। যদি ভিডিঅ'টো চাই ভালকৈ বুজি পোৱা নাই তে আকৌ এবাৰ চাই লোৱা। তোমালোকে ড্ৰিম 11ত গৈ নিজৰ প্ৰফাইলত ক্লিক কৰিবা। তাৰপিছত উইড্ৰলত ক্লিক কৰিবা। তাৰপাছত তোমালোকে যিমান টকা উইড্ৰল কৰিব বিচাৰা তিমান টকা টাইপ কৰিবা। তাৰপাছত তোমালোকে উইড্ৰল নাওত ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে নিজৰ টকাটো আহি যাব আৰু টেক্সটো আহি যাব। টেক্স কাটিবলৈ মোৰ 1050 টকা আহিছে। তোমালোকৰ স্ক্ৰীনৰ আগতে মই পইচাটো উইড্ৰল মাৰিলোঁ, তোমালোকে চাইছা পইচাটো কাটি দিলে। এতিয়া স্ক্ৰীনত আহি যাব পইচাটো সোমাই যোৱা।